সকলোলৈ স্বাগতম জনালোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। অহাকালি যিহেতু পবিত্ৰ ঈদ উল ফিতৰ হয় আৰু এই ঈদ উল ফিতৰৰ কাৰণে সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ, লগতে ঈদ মুবাৰক জনাইছোঁ। আৰু আমি আৰম্ভ কৰিছোঁ আমাৰ কামবোৰ এনেদৰে। আৰু আমাৰ এয়া কাম আৰম্ভ হৈছে আদা নহৰু বাকলি গুচোৱা কাম। আৰু আপোনালোকৰ ঈদ কেনেকুৱা চলি আছে জনাবচোন। আৰু আমাৰ মানে কি হ'ল তাকে আমাৰ মানে কি হ'ল আদা নহৰুটো আৰু পিঁয়াজ এইখিনি যদি অকণমান ৰাতিতে সোনকালে কৰি থৈ দিব পৰা যায় মানে অকণমান কামখিনি আগবাঢ়ি থাকে, যিহেতু আৰু ৰাতিপুৱা ঢেৰ কাম থাকে, তো সেইকাৰণে আমি এনেকৈ আৰম্ভ কৰিছোঁ আদা নহৰু আৰু পিঁয়াজ বাকলি গুচোৱা কাম। তাকে এইখিনি কিন্তু মই মঞ্জু বাইদেউৰ পৰাই শিকা যে বেছি মানুহ দুনুহ মাতিলে অকলে যদি থাকা তেতিয়াহ'লে যিমানখিনি পাৰা আগতে কাম চাম আগবঢ়াই থ'বলৈ ভাল। সাপোজ আদা নহৰু এইখিনিয়ে মেইন বস্তু ন, এইখিনিতে যথেষ্টখিনি টাইম লাগে, সময় লাগি যায়। আৰম্ভণি মাংস ধোৱাৰ পৰা। এইফালে ৰেডি কৰি লৈছোঁ পিঁয়াজ আৰু আলু ধুনীয়াকৈ বাকলি গুচাই ৰেডি কৰি লৈছোঁ। চাউলখিনি যিহেতু পোলাও বনাম সেইটো কাৰণে চাউলখিনি অকণমান ভিজাই থৈ দিছোঁ 10 মিনিটমানৰ কাৰণে। এইফালে মাংস ধুই ৰেডি আৰু এইফালে বুট মানে চলে কাৰণে ৰেডি, মানে ধোৱা মেলা ৰেডি, বনোৱা ৰেডি নাই হোৱা। ফাইনেলি মোৰ পিঁয়াজখিনি কাটা হৈ গ'ল। ধুনীয়াকৈ পিঁয়াজখিনি কাটি ল'লোঁ। এয়া পোলাওৰ কাৰণে একদম মিহি মিহিকৈ কাটিছোঁ, দেখিছেনে ধুনীয়াকৈ। পোলাও পিঁয়াজটো যিমান মিহিকৈ কটা হয় সিমান মানে সোনকালে পোলাওখিনি মানে বনাই মেলি আজৰি কৰিব পাৰি, ভাল হয় আৰু অকণমান। আৰু এইফালে পাকঘৰ কাম হোৱাই নাই আৰু মই আছোঁ মোৰ ভণ্টিৰ ঘৰত, যিহেতু ঈদ বুলি ঘৰত নগ'লোঁ, গতিকে ভণ্টিৰ ঘৰতে ঈদ পালিম বুলি ভাবিছোঁ আৰু ইয়াতে আছোঁ। চবখিনি ধুই মেলি এতিয়া ৰেডি কৰিছোঁ, লাহে লাহে বনোৱা আৰম্ভ কৰিম। বাকীটো আপোনালোকক দেখুৱাই আছোঁ। চাউলখিনি ধুনীয়াকৈ ভিজিলে, সেয়া এতিয়া চাউলখিনি ধুনীয়াকৈ পানীটো উঠাই এনেকৈ ৰাখি দিলোঁ। এইফালে কাজুখিনি ধুনীয়াকৈ এনেকৈ ভিজাই থৈ দিছোঁ, চৰি কিচমিচখিনি। আৰু এইফালে এয়া লৈছোঁ কাজুটো ফালি ফালি দিম। এইফালে মাংসৰ আলু ফ্ৰাই কৰা আৰম্ভ কৰিছোঁ, যিহেতু আলুখিনি অকণমান ডাঙৰ ডাঙৰকৈ দিম বুলি ভাবিছোঁ, সেইকাৰণে অকণমান ফ্ৰাই কৰি লৈ আছোঁ আলুখিনি। লগতে এইফালে এইখিনি ৰেডি কৰি লৈছোঁ, এইখিনিও ফ্ৰাই কৰিম ধুনীয়াকৈ। আমাৰ অৰিজিনেল ৰান্ধনি এতিয়াহে আহিছে দেই, এইয়া আমাৰ ৰান্ধনি বনাব আৰু ইফালে ৰেডি কৰিছে, মানে তেল চেল দি ৰেডি কৰিছে ধুনীয়াকৈ। আহিব আহিব গোটেইখিনি ৰেডি। তাই 9টা বজাতে আহিছে, 9টা বজাৰ পৰা এতিয়া 11টা বাজিব হ'ল। তাই এবাৰো মানে বহা নাই দেই, কিন্তু মই গা পা ধুই আহিলো, আহি কেনে টুলখন পাৰি লৈছো যেন মইহে আলহী খাবলৈ আহিছো মঞ্জু বাইদেউৰ ঘৰত দেই। গোটেইখিনি ৰেডি কৰি দিয়াৰ পিছত মই জাষ্ট আহি পেলাই কেৰাহীখন বহাই দিছে, মই তেলখিনি দিম আৰু বনাম ৰেডিমেড বনাম ধুনীয়া। এনেকেতো এইটোৱে সিটোক সহায় কৰিতো বনাব লাগিব ন, অকলে কৰা বস্তু নহয় নহয় এইবিলাক। এইফালে চলাৰ কাৰণে ৰেডি আৰু এইফালে এইবিলাক ৰেডি হৈ আছে আমাৰ। সদায় মোৰ মাংস বনোৱাৰ ষ্টাইল দেখাওঁ, আজি ভণ্টিয়ে বনাব তাইৰ ষ্টাইলত। কেৰাহীত ধুনীয়াকৈ তেল দি ল'লে, তেলটো গৰম হ'ল, তাৰপিছত তাত দিছে লং আৰু ডালচেনি আৰু ইলাচি, তিনিটামান সৰু ইলাচি, এটা ডাঙৰ ইলাচি, তাৰপিছত দালচেনি, তেজপাত এনেকৈ দি পেলাই অকণমান সেইখিনি ভুনা হোৱাৰ পিছত পিঁয়াজখিনি ঢালি দিওঁ। পিঁয়াজখিনি ঢালি অকণমান পিংক ব্ৰাউন হয় আৰু তাৰপিছত মাংসখিনি অকণমান ভুনিব লাগে আৰু পানীখিনি ৰিলিজ নকৰালৈকে। তাৰমানে আজি বনোৱাৰ চিষ্টেমটো বেলেগ, মোৰতো বেলেগ, সকলোৰে বেলেগ বেলেগ নহয় জানো। বহুত বেছি ধুনীয়া বনায়। এইটো মিছা কথা কৈছে, সেইটো সম্পূৰ্ণ সঁচা কথা, সম্পূৰ্ণ মিছা কথা। ইয়াতে এতিয়া দিয়া হৈছে আদা আৰু নহৰু, যিটো আদা নহৰু পেষ্ট বনোৱা আহিছিলে, এতিয়া আদা নহৰুটো দি লগতে জলকীয়া মানে কেঁচা জলকীয়া দিয়াৰ কাৰণে আমি জলকীয়াটো পিচি নাই দিয়া, যিহেতু জলকীয়াটো কোমলে আছিলে নাইকিয়াই হৈ যায় লাষ্টলৈকে। আৰু এইখিনি অকণমান টাইম ভুনিব লাগিব এতিয়া ধুনীয়াকৈ, তাৰপিছত মাংসখিনি দিব লাগিব।
মই দেখুৱাই আছোঁ আজি আপোনালোকক এটা একদম পুৰণা বস্তু। এই বস্তুটো চাগে প্ৰত্যেকৰ ঘৰত নাই আজিকালি, যিহেতু টিভি ওলালে, মোবাইল ওলালে, গতিকে এইবিলাক বস্তু নাইকিয়াই হৈ গ'ল। কিন্তু তথাপিও আমাৰ ইয়াত ধুনীয়াকৈ ৰখা আছে, চাব পাৰে আপোনালোকে। এইটো আগৰ দিনৰ টেপ, মানে কেছেট ভৰাই দি ইয়াতে এনেকৈ টেপৰ ব্যৱস্থা আছিলে। আগত এনেকুৱাই আছিলে, কিন্তু এইবিলাক এতিয়া নাই। চুইচ টিপি পেলাই এইটো খুলি ইয়াতে কেছেটখন সোমাই কেছেট দিয়া সোমাই হয়। দিয়া আছিলে তাকে। এতিয়া ময়ো খুলিব চাগে পাহৰিছোৱে দেই। এইটো নাই, খোলা এইটো যায়, খোলা যায়, কিন্তু খোলা এতিয়া যায়। এতিয়া নাযাব চাগে এইটো চাগে। নাযাব। অঁ, এইটো দি ৰেকৰ্ডিং কৰিব পাৰিছিলে। ৰেকৰ্ডিং কৰিব পাৰিলে কিমান ভাল আছিলে ন আগতে, ইমান ধুনীয়া আছিলে এইবিলাক। তাৰপিছত এইটো হ'ল ৰেডিঅ'। ৰেডিঅ'টোতো আজিকালি মানুহৰ ঘৰত নাই। এইটো ৰেডিঅ'টো আমাৰ দাদাৰ আছিলে ন, দাদাই শুনা আছিলে। এয়া দেখিছেনে ৰেডিঅ', কিমান দিনৰ পুৰণা, কিন্তু ৰেডিঅ'টো ভালে আছে, এতিয়াও বাজে, ধুনীয়া গীত চিট বজাই বাৰু। আৰু এতিয়াও ঠিকে থাকে আছে। আৰু এয়া ভাইটিক গিফ্ট দিছিলে কোনোবাই বাৰ্থডেত ন, তাৰ বস্তু এইবিলাক আৰু এনেকৈ সজাই ৰাখে ধুনীয়াকৈ। লগতে এইফালে কিবা কিবি, মানে মই ঘৰটো দেখুৱাম আজি দেই আপোনালোকক। কৈ থাকোঁ নহয় মই ভণ্টিৰ ঘৰত যাওঁ বুলি, আজি দেখুৱাম আপোনালোকক। আৰু এয়া, আৰু মই যে কৈ থাকোঁ মোৰ মা আৰু আব্বা আছিলে, এয়া দেখিছেনে নাই, বৰ্তমান ঢুকাইছে। এইয়া বোৱাৰী আৰু শহুৰ, এইফালে বাইদেউজনী মানে মা। আৰু এয়া আগৰ ফটো আছিলে, এইখিনি বান্ধাই ৰাখিছে এনেকৈ ধুনীয়াকৈ স্মৃতি হিচাপত। আৰু এয়া আমাৰ এইজনী পানী চানী খায়ে থাকে, পানীয়ে খাই থাকে কেৱল, ফাষ্টিঙত থাকিব আৰু পানী খাই থাকিব। আৰু এইফালে আপোনালোকক দেখাই আছোঁ, এয়া হ'ল ডাইনিং। এয়া তাই যিহেতু ড্ৰাম বজায় আৰু মানে শিকায়ো, একচুৱেলি স্কুলো আছে তাই, গতিকে শিকায়ো। আৰু ধুনীয়াকৈ এনেকৈ সজাই ৰাখিছে। এইফালে এইটো বস্তু চাওক, এইবোৰ বস্তু দেখিলে কিবা এনে মনটো ভাল লাগে। দেখিছেনে কিমান ধুনীয়া ধুনীয়া বস্তু, একদম পুৰণা আগৰ বস্তু, গ্ৰামাফোন, আগৰ। আৰু এইবিলাক মানে আগত খুব আছিলে এইবিলাক বস্তু ন, মানুহৰ ঘৰে ঘৰে। তাৰপিছত এইটো এটা ৰেডিঅ', 1950 চনৰে ৰেডিঅ'। চাইছে কিমান পুৰণা হয়, আৰু ইয়াতে আছে এতিয়াও টেপ, তলৰটো টেপ। আৰু দেখুৱাই, যিহেতু ভাইটিয়েও গীটাৰ বজায় আৰু তাই ড্ৰাম বজায় আৰু শিকায়ো, এইকাৰণে সিহঁতৰ এইটো মানে ৰুম, ইয়াতে প্ৰেক্টিছ কৰে। লগতে ল'ৰা ছোৱালীবোৰ আহিলে শিকায়ো ইয়াতে বজোৱা মেলা এইবোৰ। তাই ড্ৰাম ছেটযোৰ বাৰু ঢাকি ৰাখিছে আজি। এইটো হ'ল ভণ্টিৰ বেডৰুম। আমি আহিলে ইয়াতে উৎপাত কৰি থাকোঁ গোটেইবিলাকে লগ হৈ কেনে, এই বিচনাত বাগৰি বাগৰি এনেকৈ উৎপাত কৰি থাকোঁ। এইটো তাইৰ বেডৰুম। আৰু এয়া এই দুটা হৈছে এইবিলাকত প্ৰেক্টিছ কৰি থাকে আৰু সময় পোৱাই। সেয়াই আৰু আপোনালোকক দেখুৱাইছোঁ আজি ঘৰতে। আৰু এইটো দেখিছেনে, এইটো হ'ল লেম্প। মানে কিমান দিন পুৰণা লেম্প এইটো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পাইছিলোঁ আৰু এইবিলাক লেম্প চেম্প। আজিকালিতো কাৰো মানুহৰ ঘৰত এইবিলাক বস্তু দেখিবলৈয়ে নাই। লেম্পৰ পোহৰত পঢ়ি পাইছোঁ। আগত আমি যেতিয়া আছিলোঁ তেতিয়া লেম্প নাছিলে। কাৰেণ্ট গুচি গ'লে মায়ে কয় য'তে সোমাতে থাক, খুন্দা হ'ব নহ'লে। আমিও লেমৰ পোহৰতে পঢ়ি ডাঙৰ হোৱা বাৰু। আৰু এতিয়াহে লাইটৰ ব্যৱস্থা হৈছে, এইবিলাক ধুনীয়া ডিজাইন চিজাইন দি এম্ব্ৰইডাৰী কিবা কিবি। আৰু চবতকৈ মৰম লগা বস্তু এটা দেখাই আছোঁ আপোনালোকক, চাওক। এইটো দেখিছেনে, মানে কিছুমান বস্তু ভাল লাগে, এইবিলাক চাই মেলি ভাল লাগে। আৰু এনেকৈ ৰাখিলেও মানে আহি দেখিও ভাল লাগে। লগতে এইয়া চাওক, এইফালৰ একেই কপি ফটো আপোনালোকে কোন কোন হয় জনাবচোন দেই। মই নকওঁ বাৰু, মই জানো কিন্তু ইমান ভালকৈ নাজানো, তথাপিও আপোনালোকৰ পৰাই উত্তৰটো বিচাৰিছোঁ। কোনে কোনে জানে ধুনীয়াকৈ কমেণ্টত মোক উত্তৰ লিখি দিবচোন। ভাজাটো ভাল হৈ যায়। এইবাৰ পোলাও বনাম বুলি ভাবিছোঁ, ৰেডি কৰি লৈছোঁ। সেইকাৰণে ইয়াক চচপেনটো ধুনীয়াকৈ গৰম হ'ল, এতিয়া আমি তাত ৰিফাইন তেল দিছোঁ। লগতে এইবোৰ ৰেডি কৰায়ে আছে বাৰু, কিচমিচ কাজু এইবোৰ, পিঁয়াজ চিয়াজ চব ৰেডি কৰাই আছে। দেখাই আছোঁ পোলাওটো কেনেকৈ বনাওঁ। এইফালে তেলখিনি গৰম হৈছে যিহেতু, এতিয়া আমি তাত দিম কিচমিচ,
এইটো মোৰ মানুহজন দেই। ঈদ মুবাৰক দেই। আৰু সকলোকে ঈদৰ শুভেচ্ছা দিছোঁ। নিমখ হালধি এইফালে হেৰি কফুদানিটো লগাই থৈছে, ধনিয়াৰ গুড়ি আৰু গম নাপাব, গুচি যাব। অকণমান ৰেড চিলি ন কালাৰ। ৰেড চিলিটো দিলে মানে অকেজনেলিহে আমি ইমান স্পাইচেছ খাওঁ ন, এনে অন্য হ'লে আৰু সদায়তো আৰু বইল চইল খাই থকা যায় বা ঘৰুৱা যেনেকে খাওঁ আৰু। কিন্তু কেতিয়াবা চাপ'জ আজি অকেজন এটা আছে, ফেষ্টিভেল আছে, গতিকে অলপ স্পাইচেছ খাব পাৰি। আপোনালোকে ভাবিব পাৰে যে ইমান স্পাইচেছ খালে আমাৰ পেটৰ বেমাৰ হ'ব, এদিনীয়াকে খালে একো নহয়, একো নহয়। বিছমিল্লা কৰি খালে একোৱেই নহয়। এদিন খাই আৰু এনেওতো ফাষ্টিঙত থাকিবই লাগে ন, 15-20 ঘণ্টা হৈ যাব আৰু। মানে পিঁয়াজ ধুনীয়াকৈ হৈ গ'ল শুনা। এতিয়া দি দিছোঁ চাউল। আপোনালোকে জনাবচোন দেই, আপোনালোকে পোলাও বাৰু কি প্ৰচেছত বনায়। আমি বাৰু এনেকে চিম্পল প্ৰচেছতে বনাওঁ। আৰু আমি বনোৱা পোলাওটো খায়ো বেলেগ লাগে, আপোনালোকৰ বহুত ধুনীয়া লাগে। বিশেষকে মঞ্জু বাইদেৱে বনোৱা পোলাওটো সঁচাকে বহুত ডিলিচিয়াছ হয়। মই এদিন 1 কিলোৰ পোলাও এইটো মোৰ জীৱনৰ মানে কেনেকুৱা এটা স্মৰণীয় ঘটনা হ'ব লাগিব। 1 কিলো চাউল মই আৰু মোৰ মানুহজনে খাই দিলোঁ। নাই খোৱা দে, আমিও খাইছো নেকি সেইদিনাখনে। 4জন মানুহে খাইছো। নাই, 4জন মানুহে খোৱাটো একো ডাঙৰ কথা নহয়। তোমালোকে অকণমান খাইছা, মই নটিচ কৰি আছিলো। নটিচ কৰিছে। আৰু এদিন চিকেন বনাইছিলে, মাছ বনাইছিলে ঔটেঙাৰে। ঔটেঙা আৰু মাছ টেষ্টি হৈছে। ঔটেঙা, মাছ আৰু কচু। দুখ লগা ঘটনাটো এইটোৱে যে মোৰ পেট ভৰি গ'ল, নহ'লে আৰু খালোহেঁতেন। আৰু এদিন বনাব লাগিব তেতিয়াহ'লে। ডেফিনেটলি। এয়া অকণমান আদা দি লৈছোঁ আৰু এয়া অকণমান নহৰু দি লৈছোঁ। এতিয়া আদা আৰু নহৰুখিনি দি অকণমান টাইম ভাজি থাকিম আৰু। পোলাও কিন্তু আপুনি যিমানেই ভাজিব সিমানেই সোৱাদ হ'ব, সেইটো চবতকৈ ডাঙৰ কথা। আৰু ভাজাটো কষ্ট, কিন্তু খাই টেষ্ট লাগে, নহয়নে? সেয়াই। ভাজাটো কষ্ট হ'ব পাৰে, কিন্তু বস্তুটো বনাওঁতে কষ্ট হ'ব পাৰে, কিন্তু খাই কেনে ইয়াৰে টেষ্টটো মানে বেলেগ আছে। চ' সেইকাৰণে কষ্ট হ'লেও বনাওঁ আৰু ভালকৈ খাই ভাল লাগে কাৰণে। যিটো বস্তু দেৰি লাগে সেইটো বস্তু ৰিজাল্ট সদায় সুন্দৰ ওলায়। এইটো হৈছে জীৱনৰ মূল মন্ত্ৰ। অকল খানাতে নহয়, অকল খানাতে নহয়, চব ক্ষেত্ৰতে। কাৰণে ৰেডি পিঁয়াজ আৰু জলকীয়া অকণমান ভাজিব লাগিব পিঁয়াজখিনি। তাৰপিছত কি দিবি? হেৰি তাৰপিছত আদা নহৰু পেষ্ট। মাংস যেনেকে বনাওঁ তেনেকে আৰু। এয়া মই দিলোঁ নহৰু পেষ্ট, তাৰপিছত দিম আদা পেষ্ট। এইখিনি অকণ গুণা হ'লে তেতিয়া অকণমান ধুনীয়া গোন্ধ এটা আহে নহয় আদা নহৰু। সেইখিনি হোৱাৰ পিছত আমি চলেখিনি দি দিম। চলেখিনি অকল কাবুলী বুটখিনি দি পেলাই প্ৰথমতে ভাজিম অলপমান। অকণ গুণা হোৱাৰ পিছত তাৰপিছত যিখিনি পানীৰে উহাইছিলোঁ সেইখিনি পানীয়ে দি দিম। বিলাহী পেষ্ট হয়। তাৰে যিটো গ্ৰেভি হয় তেতিয়া ধুনীয়া হয় আৰু ঠিক হয় আৰু গ্ৰেভি। হালধি, ধনিয়া গুড়ি, এইটো জিৰা গুড়ি আছে, এইটো ধনিয়া গুড়ি, এইটো ৰেড চিলি অকণমান। সেইটো দিলে কালাৰটো ভাল আহে আৰু সেইটোৱে। মই জিৰা গুড়ি আৰু অলপমান দিছোঁ, যিহেতু আধা কেজি আছে ন। নিমখ অলৰেডি বইল কৰোঁতে দিয়া আছে, চ' এইখিনি দিওঁতে মানুহে সাৱধানে দিব লাগিব আৰু। আমাৰ পিঁয়াজ, বিলাহী, আদা নহৰু, জলকীয়া ধুনীয়াকৈ স্পাইচেছখিনিৰ লগত হৈ গ'ল। শুনা হৈ গ'ল। এতিয়া কাবুলী বুটখিনি দিলেই হ'ল আৰু। এইটো বহুত ধুনীয়াকৈ মানে
গলি গৈছে। বনোৱাটো চবৰে বেলেগ বেলেগ নিজৰ নিজৰ ষ্টাইল আছে হয়নে? মামনি বাইদেউ কেতিয়া মাতি দিয়া এবাৰ। এইবাৰ বাকী আছে অকল আমাৰ পনীৰটো বনাবৰ কাৰণে ন? পনীৰটো আমি বনাম শ্বাহী পনীৰ। অকল মিঠা মিঠা হয় আৰু বাকীকেইটা যিহেতু অকণমান নিমখীয়া হৈছে, এইটোতো নিমখ দিম আমি, কিন্তু অকণমান মিঠা ফ্লেভাৰ এটা আহে আৰু শ্বাহী পনীৰ শ্বাহী। খুব ধুনীয়া লাগে আৰু ৰেচিপিটো খুব ইজি হয় বনাবলৈ, খুব এটা টান নহয়। বাট খাই সঁচাকৈ বহুত ভাল লাগে আৰু মঞ্জু বাইদেউৰ পনীৰ প্ৰিয়, সেইকাৰণে মই তাইৰ কাৰণে 1 কিলো পনীৰ আনিছোঁ। তাই আজি খাই শেষ কৰিব পাৰিব লাগিব। আজি ময়ে খাব লাগিব 1 কিলো পনীৰ। কেমেৰা কৰি থকা মানুহজনক মই এবাৰ দেখাই দিম দেই আপোনালোকলে। এইয়া ইমান মৰম লগা, ইয়াক মই একদম সৰুৰ পৰা পাইছোঁ, মানে সৰুৰ পৰা মানে আপোনাৰ ধৰক ক্লাছ কিমানৰ পৰা পাইছোঁ? ক্লাছ 2-3 ক্লাছ 2ৰ পৰা পাইছোঁ, ভাবকচোন। এতিয়া ল'ৰা এতিয়াই কৰি আছে ন? এই চাওক, এতিয়া লাহেকে আৰু বোৱাৰীও পাই যাবি আৰু। একদম ভাই। কিন্তু মই তেনেকেই আছো, হয়নে বাবু? শুনিছেনে ৰাইজ? ক্ষীণাইছোঁ, য়েছ। মই মানে য়োগা কৰোঁ আৰু অলপ চলপ ডাইটিং কৰোঁ। কিমান ধুনীয়া ন হাঁহিটো, তাৰ এটা স্পেচিয়েল হাঁহি আছে। আপুনি মই হাঁহিটো মাৰি দিব, আপোনালোকে গেছ কৰিব আৰু কমেণ্টত লিখিব যে এই হাঁহিটো কাৰ হয়। কৈ দিলে নহয় মাকে, শুনিছেনে? কৈ এইটো মোৰ মানুহজন। হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। আজি ধুনীয়াকে চুৰমা তুৰমা আঁকি একদম ধুনীয়াকে পনিটোতে বান্ধিছে। মানে সোৱাদ অনুপাতে বস্তুবিলাক দিলে হৈ গ'ল আৰু মানে যাক যিমান যোনে যিমান বনায় সেইটোৰ অনুপাতে দিব। আমাৰ এতিয়া 1 কিলো আছে পনীৰ, আৰু সেইকাৰণে অকণমান সৰহকৈ দিয়া গৈছে, যিহেতু পনীৰ বেছি আছে। শ্বাহী পনীৰ বনালে ভাজি ল'ব নালাগে পনীৰটো, এইটো বিলাহী হেৰিটো ন, পেষ্টটো। অঁ, বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছতে লগালগ আমি নিমখখিনি দি দিম, যাতে বিলাহীখিনি অলৰেডি পেষ্ট বনোৱাই আছে, গতিকে সিজিবলৈ বেছি সময় নালাগিব। তথাপিও মই নিমখখিনি দিলে আৰু সোনকালে সিজি যাব। তাৰপিছত দিম, আমাক ইয়াতে বেছি ইনগ্ৰিডিয়েণ্টছ নালাগে, অকল গৰম মছলা লাগিব আৰু ৰেড চিলি পাউডাৰ কাশ্মীৰী ল'ব, তাতে জ্বলা নাথাকে, অকল কালাৰটো আহে, আৰু গৰম মছলা আৰু নিমখ, এইখিনি 3টা বস্তু। হালধি আমি ইউজ নকৰোঁ ইয়াতে, আৰু জিৰা ধনিয়া পাউডাৰ ইউজ নকৰোঁ মই দেই, আৰু কোনোবা ইউজ কৰে যদি কোনোবা কৰিলে কৰিব পাৰে আৰু। আমাৰ ৰান্ধনী বাইদেউ বনাই বনাই ভাগৰি গৈছে দেই, অৱস্থা বেয়া। আজি মই একো ভাগৰা নাই দেই, আজি মঞ্জু বাইদেউ হেল্প কৰিছে। ফ্ৰেছ ক্ৰীম ল'ব পাৰে আপোনালোকে, বা আপোনালোকে গাখীৰ উতলাই পেলাই সেনেকৈ মালাই লৈ যে আপোনাৰ সৰটো ওপৰ সৰটো তেনেকৈও ইউজ কৰিব পাৰে। মোৰ সেইখিনি সুবিধা নাছিল, আমাৰ এইবিলাক সুবিধা নাই, ৰেডিমেড দিম। দৈটো আপোনাৰ মই টেঙা দৈটো লোৱা নাই, মিঠা দৈটোহে লৈছোঁ। পিচেছবোৰ আপুনি নিজৰ হিচাপতে আপোনালোকে নিজৰ হিচাপতে কৰি ল'ব পাৰে আৰু দেই। মই মোৰ হিচাপত বনাই লৈছোঁ, মঞ্জু বাইদেউ কাটি দিছে। ডাঙৰ আৰু সৰু হৈছে পিচবোৰ, চাইজবোৰ বৰ ধুনীয়া হৈছে, কিছুমান ডাঙৰ কিছুমান সৰু মানে নিমিলিলে। কিন্তু এইটোত মানে অকণমান সৰু চাইজ থাকিলে ভাল, যিহেতু এইটো ফ্ৰাই কৰা নহয়, গতিকে এনেকেই সিজিব লাগিবতো। ফাইনেলি আমাৰ পনীৰো হৈয়ে গ'ল বুলি ক'ব পাৰি। দিয়া নাই ইয়াতে, নিমখ দিয়া নাই এতিয়ালৈকে। অঁ, নিমখটো দিব আছে। এতিয়া ইয়াত দিব লাগিব গাখীৰ, দেখাই আছোঁ ৰ'ব। হৈ গ'ল, গাখীৰ দিয়া হৈ গ'ল। অঁ, এইখিনি উতলিলে হৈ যাব ন। এতিয়া গাখীৰ দিয়া হৈ গ'ল, আৰু এতিয়া অকণমান উতলিলে আৰু হৈ গ'ল। অকণমান ভালকৈ উতলিলে নমাব পৰা যাব। এইটো লাষ্টত আমি অলপমান কচুৰি মেথি দি দিছোঁ দেই, অলপমান ক্ৰাঞ্চ কৰি পেলাই দি দিলে বেছি ধুনীয়া লাগিব। কিছুমানে ভুনিও লয়, এইটো অলৰেডি ভুনা হোৱাই আছিলে, ৰোষ্টেড কচুৰি মেথি হয় এইটো। জাষ্ট অকণমান মই মোহাৰি পেলাই তেনেকৈ মাজতে বস্তু এটা স্কিপ হৈ গৈছে, আপোনালোকক দেখুওৱা নহ'ল। আপোনালোকে যদি শ্বাহী পনীৰটো অকণ মিঠা খাই আৰু বেছি ভাল পায়, তেতিয়াহ'লে 2 চামুচমান চেনি দিব পাৰে সোৱাদ অহাৰ কাৰণে, আৰু ভাল পায় আৰু কিছুমান মানে মিঠা, মানে আমাৰ মানুহজনে যেনেকৈ ভাল পায়, চ' মই 2 চামুচমান
চেনি দিওঁ ইয়াতে, চেনি দিলে আৰু সোৱাদটো আহে আৰু ভাল। এইটো হোৱাইট চুগাৰ ইউজ কৰা নাই মই, ব্ৰাউন চুগাৰটো ইউজ কৰিছোঁ। এনেকৈ মাৰ্কেটত এভেইলেবল পাই যাব আপুনি। তো ফাইনেলি আমাৰ পনীৰৰো চব্জি হৈ গ'ল। সেয়া দেখিছেনে ধুনীয়াকৈ কালাৰ চালাৰ আহিলে আৰু ধুনীয়াকৈ গোটা হৈছে পনীৰখিনি। হৈ গ'ল আৰু বনোৱা মেলা কমপ্লিট হৈ গ'ল। দেখুৱাই আছোঁ, এয়া হ'ল পোলাও ধুনীয়াকৈ, আৰু এইফালে হ'ল এয়া চাহী পনীৰ, আৰু এইফালে আছে চলাই, আৰু এইফালে আছে চিকেন। কোৱা খানা কেনেকুৱা হৈছে? অসম বিটু মজা হৈছে, সঁচাকৈ ভাল হৈছেনে? যা খোৱা। খানা কেনেকুৱা হৈছে? ভালেই হৈছে, দিয়ক খাওক। কিবা লাগিলে ক'ব হা। এইফালে আহি লাগি গ'ল দেই আমাৰ গীটাৰ বজোৱা। এয়া মানে ঈদৰ উপহাৰ দিছে গীটাৰ বজাই। লাগে কি নাম কৈ দিয়া নামটো? নিবেদিতা। নিবেদিতা ন? ঈদ খাব আহিছে আৰু মানে ভাল ফুৰিব লাগিলে। আহিছে ন? ভাল লাগিলে ন? ভাল লাগিল ঈদ খাই, টেষ্টি খানা বনাইছে আজি। এয়া যা থেংক ইউ। ৰাতিপুৱা দেখা কাম কৰা মানুহজনী, যিজনী মানুহ মানে কি আছিলে, ৰান্ধনী আছিলে ন? হাফ পেণ্ট পিন্ধি হাফ পেণ্ট পিন্ধি এতিয়া আছিলোঁ। এবাৰ চাওচোন, এবাৰ কেনেকুৱা লাগিছে জনাওক। কিন্তু আমাৰ কাম এতিয়াও শেষ হোৱা নাই। এইফালে তাকে ভণ্টি এগৰাকী সুধি গ'ল, মেম ওলাই মেলি আপুনি কাম কৰিব এতিয়া, ৰুটি বেলিব এতিয়া। ঈদ খাব আহিছোঁ কোৱা, ঈদ খাব আহিছোঁ পাপু বা দেউতাৰ ঘৰত। কোৱা কোৱা আহিছোঁ, বঢ়িয়া। নালাগে বুলি কোৱা। ল'ৰা গায়ব। এয়া হ'ল মামী, মামীৰ ছোৱালী, আৰু এইফালে হ'ল পোজ দিব বোলে এতিয়া। চা মই উঠাই দিম ৰ, গোটেইকেইটাকে বহাই দিব লাগিব তাতে। এইফালে মাহী বোৱাৰী, হা, আৰু এয়া ল'ৰা মানে ৰাজা, আমাৰ চবৰে ৰাজা দেই। এইফালে আমাৰ ৰুবুল ভাই,